মোৰ মৰমৰ বন্ধু বান্ধৱী সকললৈ নাহৰ ব্লগৰ ফালৰ পৰা মৰম আৰু শুভেচ্ছা জনাই মই মোৰ আনটো ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ। এই যে কাপোৰযোৰ দেখিছে এনেকুৱা কাপোৰ মই আগতে বনাইছোঁ। পিছে কাপোৰযোৰৰ কালাৰটো অলপ বেলেগ আছিল কিন্তু নেটখিনি একে আছিলে আৰু কাপোৰযোৰৰ আগত বনোৱা কাপোৰযোৰৰ ডিজাইনটো অলপ বেলেগকৈ দিছিলোঁ আৰু দহিখিনিও বেলেগকৈ দিছিলোঁ। এই যে দেখিছে এযোৰ হেণ্ডমেড মিক্স পাটৰ কাপোৰ আৰু হেণ্ডমেড মিক্স পাটৰ কাপোৰবিলাক বৰ ধুনীয়া লাগে, একদম মিহি হয় আৰু ইয়াৰ কাপোৰখিনি দেখিবলৈ বহুত ভাল লগা হয়। মেটেৰিয়েলটো বহুত ভাল হয় আৰু এই কাপোৰযোৰ দেখিছে নহয়, মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ, একদম বহুত ভাল লগা ৰং এটা কাপোৰ। আৰু ইয়াত দেখিছে যে ইয়াত নেট দি পেলাই মই ধুনীয়াকৈ এই মেখেলাখনত লগাইছিলোঁ, লগতে চাদৰখনতো লগাইছিলোঁ আৰু নেটখিনি মই চাওকচোন ওচৰৰ পৰা দেখুৱাইছোঁ, ইমান ধুনীয়া নেট নহয়। আৰু এইটো যে দেখিছে এইটো এটা ৰঙা পটি হয় আৰু সেই পটিটো মাইকা লগোৱা আছিলে আৰু সেই পটিটো মই চিলাই দিছিলোঁ। নেটটো দেখিয়ে ধুনীয়া লাগে আৰু চুইও বহুত ভাল লাগে, মৰম লগা নেটটো। আৰু এনেকুৱা ৰঙৰ কাপোৰবিলাকত এই নেটটোৱে বহুত ধুনীয়াকৈ খুৱাই তোলে আৰু মই সেই নেটখিনি ধুনীয়াকৈ জোখত কাটি লৈ পেলাই মই মেখেলাখনত লগাইছিলোঁ প্ৰথমে, তাৰপিছত মই চাদৰখনত লগাইছিলোঁ। চাদৰখনত মই কমকৈ লগাইছিলোঁ আৰু মেখেলাখনত বেছিকৈ লগাইছিলোঁ আৰু তাৰপিছত সেই চাদৰখনৰ দহিটো মণিৰ দহি এটা দি দিছিলোঁ, বহুত ধুনীয়া লগাকৈ। আৰু এই যে দেখিছে সৰু বুটাটো, আৰু এই সৰু বুটাটো আমৰ নিচিনা বুটাটো মই মাজে মাজে লগাই দিছিলোঁ আৰু নেটখিনিতে আছিলে। এনেকুৱা নেট কিনিবলৈও পায় শাৰী টাইপত আৰু এনেকুৱা দুপাট্টাও কিনিবলৈ পায়, কিন্তু মই নেট কিনিহে আনিছিলোঁ। তাৰপিছত এনেদৰে লগাই দিছিলোঁ। এই যে আমৰ নিচিনা সেই বুটাখিনি মানে এপ্লিকখিনি আঠাও দিব পাৰে, চিলাইও দিব পাৰে। মই আকৌ কি কৰিছিলোঁ জানেনে, প্ৰথমে অকণমান আঠা দি পেলাই জেগাখিনিত বহুৱাই লৈছিলোঁ আৰু তাৰপিছত মেচিন দি চিলাই দিছিলোঁ একদম ধুনীয়াকৈ। আৰু এই চাদৰখনৰ কাষেদি এটা পটি লগাই দিছিলোঁ, মই নীলা ৰঙৰ এটা ধুনীয়া পটি লগাই দিছোঁ। পটিটো ধুনীয়াকৈ গল্ডেন কালাৰ থকাৰ বাবে, মানে ৰোলেক্স থকাৰ বাবে ধুনীয়াকৈ জিলিকি থাকে অকণমান অকণমান। আৰু এয়া চাওকচোন মাজত আকৌ কিন্তু ৰঙা মই সেইটো মাইকা লগোৱা পটিটো লগাইছিলোঁ, যিটো নেটখিনিৰ লগত ধুনীয়াকৈ মিলি যায় আৰু দেখাত কাপোৰযোৰ ইমানেই ভাল লাগিছিল নহয়, বহুত ভাল লাগিছিল। মই চিলাই কৰি থকা অৱস্থাতে আপোনালোকলৈ দেখুৱাইছোঁ। তেতিয়াই মানে কি নেটখিনি কাটি পেলাই মই ফাৰ্ষ্ট লগাইছোঁহে আৰু নেটখিনি ইমান ধুনীয়া নহয়, একদম মৰম লগা এটা নেট। আৰু এই নেটটো লগালেও কাপোৰবিলাক দেখি বহুত ভাল লাগে। আৰু মই ধুনীয়াকৈ কাপোৰযোৰত লগাই দিছিলোঁ নেটটো। আৰু এইখন মেখেলা হয়, মেখেলাখনত বহুত ধুনীয়াকৈ ওপৰলৈকে লগাইছিলোঁ। মেখেলাখন বহুত হেভি আছিলে, কিন্তু চাদৰখনত অলপ পাতলকৈ লগাইছিলোঁ কাৰণ মই নেটটো বেছি নাছিলে যে, সেইকাৰণে মই চাদৰখনত অলপ কমকৈ লগাইছিলোঁ আৰু বুটাখিনি কাটি কাটি ধুনীয়াকৈ লগাই দিছিলোঁ। আৰু পটিটো ইমান মৰম লগা নহয়, পটিৰ চিলাইটো বহুত মৰম লগা, কিন্তু আঁতৰৰ পৰা চালে অলপ ভেলভেট লাগে, কিন্তু ভেলভেটৰ কাপোৰ নহয়। মোৰ কাপোৰযোৰ প্ৰায় হৈয়ে গ'ল। এয়া চাওকচোন কি ধুনীয়াকৈ মই কাপোৰযোৰ পাৰি পেলাই আপোনালোকক দেখুৱাইছোঁ। ইয়াত দহিখিনিও একদম মণিৰ দহি এটা লগাই দিছিলোঁ আৰু এয়া চাদৰখনৰ আঁচল, এইটো আঁচল। আৰু মাজত যে মই যে কৈছোঁ আমৰ নিচিনা বুটা লগাইছোঁ, এইখিনি বুটাখিনি দেখিছেনে, মই কেইবাটাও লাইন দি দিছিলোঁ, বুকুত পৰাকৈও দিছিলোঁ, মাজত পৰাকৈও দিছিলোঁ, কাষৰ পাৰি লগা নিচিনাকৈও দিছিলোঁ। আৰু এতিয়া এইটো আঁচলটো দেখিছেনে, আঁচলটোত মই বেছি দিয়া নাছিলোঁ কাৰণ মেখেলাখন হেভি আছিলে আৰু সেইকাৰণে দহিতে মই ধুনীয়াকৈ মণিৰ এটা দহি দি দিছিলোঁ, যেন কাপোৰযোৰ অলপ হেভি গৰ্জিয়াছ যেন লগা হয় দেখিবলৈ। আৰু সেইকাৰণে কাপোৰযোৰ মই মণিখিনি ধুনীয়াকৈ দহিৰ মণিটো লগাই দিছিলোঁ। আৰু মেখেলাখন দেখিছেনে, মেখেলাখন একদম হেভি হয় আৰু ওপৰলৈকে লগাই দিছিলোঁ নেটখিনি। আৰু ওপৰত সেই মাইকাৰ পটিটোও মই ধুনীয়াকৈ লগাই দিছিলোঁ। আৰু মেখেলাখন মোৰ একদম ৰেডিমেড হৈ আছে, চিলাই থোৱা, আৰু কাপোৰযোৰ মোৰ একদম গোটেইযোৰে হৈ গ'ল। এয়া মই গাত লৈ দেখুৱাইছোঁ, চাওকচোন গাত লৈ দেখুৱাওঁতে কাপোৰযোৰ ইমান ধুনীয়াকৈ জিলিকিছে নহয়। কাপোৰযোৰৰ কালাৰটো বহুত ভাল লগা কালাৰ। মই আগতো এনেকুৱা দুযোৰ কাপোৰ বনাইছোঁ, এযোৰ পিচ কালাৰৰ আছিলে
আৰু এই কালাৰটো অলপ বেলেগ অকণমান হালধীয়া নিচিনাৰো লাগে কিন্তু দেখিবলৈ বহুত মৰম লগা কালাৰ হয় এই কালাৰবিলাকৰ পাটৰ কাপোৰ খুব চলিছে আৰু এয়া চাওকচোন মই এইটো যিটো আম আছিলে সেইটো আম বুকুত পেলাই লৈ পেলাই এনেকৈ মেলি ল'লে কাপোৰযোৰ দেখাত বহুত ভাল লাগিব আৰু এয়া চাওকচোন মণিখিনি যিখিনি দহিৰ মণি আছে কি ধুনীয়াকৈ একদম ওলমি আছে এয়া দেখিয়ে বহুত ভাল লগা হৈ আছে আৰু এয়া মই গাত ধুনীয়াকৈ লৈ লোৱাত দেখি বহুত ভাল লাগিছিল আৰু মেখেলাখন যে মই গাত লৈ দেখুৱালোঁ চাওকচোন এয়া মেখেলাখন কিমান ওপৰলৈকে যাব বহুত ওপৰলৈকে যাব মেখেলাখন আৰু এয়া দেখি বহুত ধুনীয়া লগা হৈছে আৰু এই ধুনীয়াকৈ মানে পিন্ধিলে মানে দেখি বহুত ধুনীয়া লাগিব আৰু এই চাদৰখন মানে বহুত ভাল লগা এখন চাদৰ হয় আৰু মেখেলাখনৰ মানে এয়া চাওকচোন নেটটো ইমান ধুনীয়াকৈ জিলিকি উঠিছে নহয় সেই কালাৰটোৰ লগতো নেটটো ধুনীয়াকৈ জিলিকি উঠিছে আৰু এই কালাৰটো এটা ধুনীয়া চিকনা এটা দি থাকে দেখি বহুত ভাল লাগে আৰু কোনোবা সময়ত দুটা ৰঙো লাগে কালাৰটোত দুটা ৰঙো লাগে কিন্তু এই কাপোৰযোৰ বহুত মৰম লাগিছে বন্ধুসকল আপোনালোকৰ বাৰু কাপোৰযোৰ ভাল লাগিছেনে আৰু নেটখিনি ভাল লাগিছেনে লগতে এই ভিডিঅ'টো বাৰু আপোনালোকৰ ভাল লাগিছেনে যদি কাপোৰযোৰ আৰু ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আকৌ আপোনালোকৰ লাইক কমেণ্টৰ বাবে সদায় বাট চাই ৰ'ম